নমস্কাৰ সকলোলৈকে। আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভালেই। আজি কেইখনমান ফটো আৰু কেইটামান ভিডিঅ' আপলোড কৰিব ওলাইছোঁ। 2024 চনৰ জানুৱাৰী মাহৰ 9 তাৰিখে আমি স্কুলৰ তৰফৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ লগত বৰদোৱা অভিমুখে গৈছিলোঁ। তাৰে ফটো আৰু ভিডিঅ'বোৰ আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ, চাবচোন। আমি বৰদোৱা পালোগৈ, গাড়ীত উঠি কৰি লৈ আৰু চাওকচোন ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি বৰদোৱা যি মূল নামঘৰ, সেই নামঘৰত প্ৰৱেশ কৰিছোঁ। আমাৰ সকলো ছাত্ৰ ছাত্ৰী আৰু স্কুলৰ যিসকল আমাৰ ষ্টাফ আছে সেই সকলোখিনি গৈছোঁ আমি একেলগে। সঁচাকৈ দেই, বৰদোৱাখন বহুত সলনি হৈ গ'ল, দিনক দিনে সলনি হৈয়ে আছে। এইবাৰ আমাৰ বিজেপি চৰকাৰে বহুতখিনি দান বৰঙণি দিয়াটো আৰু আমাৰ অলপ আগবাঢ়ি গৈছে। চাওকচোন, মোৰ সহকৰ্মীৰ সৈতে মই বৰদোৱাৰ যিটো মূল নামঘৰ, সেই নামঘৰৰ তোৰণত আছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ সৈতে ফটো কেইখনমান দিছোঁ, আপোনালোক সকলোৱে চাবচোন। মূল নামঘৰৰ ভিতৰ চোৱা দেখিছেনে সকলোৱে? এইখনেই বৰদোৱা সত্ৰ, যিখন সত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। ইয়াত গ'লে মনটো শান্তিৰ লগতে সকলোখিনি শান্তি পোৱা যায়। সকলোৱে নামঘৰত সেৱা জনাই আমি ভিতৰলৈ আগবাঢ়ি গৈছোঁ। মূল তোৰণত দেখিছে আপোনালোকে ভিতৰৰ খণ্ডত ভকতসকল বহি আছে। আমাৰ সহকৰ্মীৰ সৈতে উঠা ফটোবোৰ কেনেকুৱা হৈছে আপোনালোক সকলোৱে জনাবচোন। লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। এইখিনিতে দেখাবলৈ আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি পদচিহ্ন আছে সেইখিনি আমি দেখাবলৈ ল'ম। তাৰে এটা সৰু ক্লিপ মই আপোনালোকৰ আগত দাঙি ধৰিলোঁ। ইয়াতে ফটো তোলাটো নিষেধ আছিলে, তথাপি মই গুৰুজনক কৈ লৈ যে অলপ সময় যদি মই দেখাব পাৰোঁ সকলোকে, নথৈ সকলো আনন্দিত হ'ব, সেইবাবে মই ফটো ক্লিপটো আপোনালোকৰ মাজলৈ এৰি দিছোঁ। ইয়াতে দেখিছেনে আপোনালোকে কি ধৰণে গ্ৰিল লগোৱা হৈ আছে আৰু সকলোকে ভিতৰলৈ যাবলৈ নিষেধ কৰা হৈছে। এজন ভকতে আমাক সকলোখিনি কথা বৰ্ণাই দিছে। যিসকলে চালা ওলাই যোৱা লাহে লাহে। কি কৈছে একো বুজি পোৱা নাই। তাৰপিছত আমি তাৰ পৰা ওলাই আহিলোঁ আৰু আহি ল'ৰা ছোৱালীখিনি যি ডাঙৰ ডাঙৰ যিকেইটা পুখুৰী আছিল বৰদোৱা সত্ৰত, সেই পুখুৰীকেইটা দেখুৱাবৰ কাৰণে লৈ গ'লোঁ। তাতে বিভিন্ন ধৰণৰ মাছ আৰু ডাঙৰ ডাঙৰ কাছও পোৱা যায়। সকলোখিনি ল'ৰা ছোৱালীখিনিক দেখুৱালোঁ। পুখুৰী পাৰলৈ নাযাবা দেই। নাযাবা, পাৰলৈ নাযাবা, এইখিনি পাই চোৱা। মাছ আছে, বহুত মাছ আছে। আৰু সেই ঠাইৰ পৰা আমি উভতি আহিলৈ আমাৰ ষ্টাফবোৰ আমি সকলোৱে জিৰণি ল'লোঁ, চাহ ব্ৰেড খালোঁ। তাৰপিছত আমি ফটো কেইখনমানো উঠিলোঁ, আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ, চাবচোন সকলোৱে।